মূল সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত নাথৰণ হাজৰিকাদেৱে এই গণেশ কুমাৰ তেওঁলোলৈ 1000 টকা উপহাৰ আগবঢ়াইছে। আমি তেওঁক গ্ৰহণ কৰিম। ইভিনিং প্ৰগ্ৰেমো কৰে, গানৰ প্ৰগ্ৰেমো কৰে। সঁচাকৈ আঁকিছিলে? সঁচাকৈ আঁকিছানে? আপুনি অহা গম নাপায় নে? নহয়, ছবিটো যে আঁকিছা তুমি সঁচাকৈ তুমি আঁকিছানে? মই কালি দিনতে ঠিক কৰিছোঁ। ছবিও আঁকে, গানো গায়। ইমান মেহেৰবান যি নহওক, তোমাক ইমান আশীৰ্বাদ দিছে, মই বিচাৰোঁ তুমি সদায় এনেকৈ কৰিছা। আকৌ এইবোৰ কাণে কাণে গ'লে নাচিব পাৰে। এবাৰ চাব নেকি? নাচটো চাব নেকি? মই বিহু এটা গাই দিছোঁ, নাচিব পাৰে। এবাৰ হৈ যাব নেকি? এবাৰ নাচিব লাগিব। হ'ব। মই মাজতে অলপ হস্তক্ষেপ কৰিব বিচাৰিছোঁ। আমি আমাৰ মৰমৰ আমৰিখালৰ ল'ৰাজনক এটি তিৱা গীত গাবলৈ অনুৰোধ জনাব বিচাৰিছোঁ। লগতে মঞ্চৰ পৰা যিসকল অতিথি আমাৰ বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছে তেখেতসকল মই পুনৰবাৰ নামি যাবলৈ অনুৰোধ কৰিছোঁ। অকণমান যদি আপোনালোকে ৰাইজে সহযোগ কৰি খুব ভাল লাগিব। তুমি কোৱা, কিবা কিবা গান এটা গাই পেলাই নাচি দিব লাগিব। কোৱা। হিলো হিলো হিলোয়া চবে জানে চিৰিব লাগে এই ফিল চিল লৈ সেইবিলাক কৈছা নেকি? কোৱা মাথুবাৰে হুলাও হুলাও মাথুবাৰে হুলাও মাথুবাৰে হুলাও মাথুবাৰে হুলাও সদায় আকারাও নসেলা করিব মাথুবাৰে হুলাও হুলাও মাথুবাৰে হুলাও মাথুবাৰে হুলাও হুলাও মাথুবাৰে হুলাও আরে সদায় আকারাও নসেলা করিব আমাৰ মাজত বৃহত্তৰ অসমীয়া সংস্কৃতিৰ অংগ তিৱা সংস্কৃতিৰ ধিলালি গীত পৰিৱেশন কৰি আমাক এনেদৰে আপ্লুত কৰিছে। আমি এই সুযোগ দিয়াৰ বাবে আমাৰ মাননীয় অতিথি শিল্পী নীল আকাশ দেৱকো আমাৰ অন্তৰ ভৰি কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। ধন্যবাদ। আৰু লগে লগে আমাৰ ভোগালী উৎসৱৰ কমিটিৰ তৰফৰ পৰা গণেশ কুমাৰ তেওঁলোলৈ এখনি ফুলাম বিভাগেৰে আদৰি জনাবলৈ হৈছিলে। আৰু আদৰি জনাব আমাৰ মূল সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত নাথৰণ হাজৰিকাদেৱে।
ধন্যবাদ আৰু বেছি সময় অলপ দীপশিখা আছে দীপশিখাই গীত গাব আৰু আপোনালোকে আশীৰ্বাদ কৰোঁ যাতে আপোনালোকৰ স্থানীয় প্ৰতিভা যাৰ নাম গণেশ সি যাতে আগন্তুক দিনত আৰু আগুৱাই যাব পাৰে ভাল ভাল কাম কৰি যাব পাৰে এই প্ৰতিভা আৰু যাতে বিকাশ কৰে কাৰণে আপোনালোকে আশীৰ্বাদ কৰিবনে বঢ়িয়া এবাৰ ইয়াৰ কাৰণে ডাঙৰকৈ হাত চকী এটা বজাই দিয়ক মই গম পালোঁ থেংক ইউ